মই অলপ ওলাই যাওঁ। এজনী গলেই হাতত মোনা লৈ গৈছে যেতিয়া আনিব আৰু হুপাই হুপাই বস্তু এগাল। ল'ৰাটো পইচা কেইটা শেষ কৰিলে আৰু এজনীয়ে। বৌ, অ বৌ, 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 অ বৌ, ক'তনো গ'ল? মা, অ মা, মা, বৌ নাই নেকি? নাই নাই, ৰাতিপুৱাই ৰাতিপুৱাই হাতত মোনা লৈ ওলাই গৈছে। চাহ একাপ খাওঁ বুলি ভাবিছিলো, নিজে বনাই খাব লাগিব। বৌ এমোনা আনিলিছো। চাওঁ 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 কি আনিলি? এগাল আলু, এসোপা তেল। হেৰ' ইমান এগাল এগাল বস্তু কিয় আনিব লাগে বাৰু? ঘৰত মানুহ 4টাহে। ইচ, ল'ৰাটো পইচা কেইটা শেষ কৰিলে আৰু এজনী। হ'ব, ইচ যাব নালাগে। আপোনাৰ ল'ৰাৰ পইচা অনা নাই, মোৰ অৰুণোদয় পইচাহে আনিছো। এওঁ এইটো মাহত পইচা পঠিওৱাই নাই আৰু মইতো অবাবত খৰচ কৰা নাই। ঘৰৰ বস্তু কেইটাহে আনিছো। কি মোলৈ পইচা পালি? কালৰি বুঢ়ীজনী এজনী। এই অৰুণোদয়। কালৰি নকবি বুজিছ। ঘৰততো ভালেই আছে মোৰ কাণ। বেয়া কথাটো হলে পতককে শুনি পায়, শুনিব লগাটোহে নুশুনে। চাওঁ মোনাখন দিয়ক, মই চাহ বনাওঁগে। চাহত চেনি কমকে দিবি দেই, আজিকালি বোৱাৰীবোৰে বৰ চেনি খাবলৈ ধৰিছে। আৰোহী, ভাত বাঢ়ি লোৱা। মা, আজি যে সুদা ভাত। কামৰ পইচা কেইটা পালে ভালকৈ খাবি। এতিয়া যেনেকৈ পাইছ তেনেকৈ খা। আজি মোৰ অহা অলপ দেৰি হ'ব। তই আহি ভাত পানী কেইটা নিজে বাঢ়ি খাবি আৰু বাকী কাম কেইটাও কৰি থবি। মা, এটা কথা সুধো? আমি আইতাহঁতৰ লগত কিয় নাথাকো? খুৰীয়েতো মোক বহুত মৰম কৰে, কিন্তু আইতাই কিয় আমাক ইমান বেয়া পায়? বিহুৰ লগত মই খেলিব ললে আইতাই কিয় আঁতৰাই লৈ যায়? দেউতা, চাহ লওক। মাজনী, তুমিতো জানাই তোমাৰ দেউতা আৰু মই কিমান ভাল বন্ধু। তাক দিয়া প্ৰতিশ্ৰুতিৰ বাবেই মই এই সিদ্ধান্ত ললো। পিছে এতিয়া মোৰ ভয়হে লাগিছে। মোৰ এই সিদ্ধান্তৰ বাবে তুমি যদি কষ্ট পাই থাকিবলগীয়া হয়, মই বাৰু তাক কি বুলি উত্তৰ দিম? মোৰ দেউতাই আপোনাক কেতিয়াও বেয়া পাব নোৱাৰে। আপুনি চিন্তা নকৰিব দেউতা। ৰাহ, মা, চাহ লওক। সংগীতা, তই ঘৰৰ সকলোকে কৈ দিবি, মই যাৰে তাৰে হাতৰ চাহ নাখাওঁ। আগতে তই দিছিলি, এতিয়াও তই দিবি। মায়ে কোৱা কথাবোৰ মই শুনিছো। তুমি চিন্তা কৰি নাথাকিবা, লাহে লাহে সকলোবোৰ ঠিক হৈ যাব। মা, মই যাওঁ। দাদাই বিয়া পতাৰ পাছত ভাবিছিলো কামবোৰৰ পৰা আজৰি পাম, কিন্তু নাই। এই কপালত আৰাম বোলা বস্তুটো নিলিখিলে। মায়ে আকৌ এজনী হাতে ৰন্ধা নাখায় নহয়।
এতিয়া আকৌ ভাত বনা মানে নাই, ৰাকেশৰ লগত কথা পাতি মাহঁতৰ লগত বিয়াৰ কথা আলোচনা কৰিব লাগিব। হেৰি নমাটিক বিয়া মতা হ'লনে? হ'ল কথাটো মই একেবাৰে পাহৰিয়ে গৈছিলো। গোটেই দায়িত্বখিনি লওঁতে লওঁতে মগজুৰে কাম নকৰাই হৈ গৈছে। ভনীয়েকৰ বিয়া, ইফালে ককায়েকৰ এইবোৰ খেলি মেলি হ'লে কেনেকৈ হ'ব? ভাইটিনো ক'লে গ'ল, সিও লগে ভাগে কামবোৰত লাগি দিব লাগে। তুমি অকণমান কবাহে। হ'ব বাৰু, মই তাক ক'ম। আপুনি এতিয়া মুখ হাতকেইটা ধুই আহক, মই চাহ কৰোঁ। এখেত ত্ৰিলোচন হৰিনাৰায়ণ কলিতা। পিছে গাঁৱত সকলোৰে মুখত নাৰদ কাই বুলিয়েই জনাজাত। এই গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে ক'ত কি ঘটনা হৈ আছে সকলো সংবাদ বিলাই ফুৰে। অলপ কিনাই কিনাই আহিব নোৱাৰো? আনৰ ঘৰৰ কথা ভাবি ভাবি এতিয়া নিজে ক'ব নোৱাৰা হৈ আহিছে, এতিয়া আমাৰ গালি পাৰিবলৈ আহে। তো এতিয়া আমাৰ আগত বিনা বজালে কি হ'ব? নারদ কাই বাটে বাটে যায়, আর ঘৰৰ কথা নি তাৰ ঘৰত লগায়। নারদ কাই বাটে বাটে যায়, আর ঘৰে তাৰ ঘৰে অগ্নি জ্বলায়। ঘৰে ঘৰে বাতৰি দিয়ে ব্ৰেকিং নিউজ ভাই। নারদ কাই বাটে বাটে যায়, আর ঘৰৰ কথা নি তাৰ ঘৰত লগায়। নারদ কাই বাটে বাটে যায়, আর ঘৰৰ ঘৰে অগ্নি জ্বলায়। কিহে নাৰদ কাটি ক'ৰ পৰা আহিলা? আজি সংবাদ স্বৰ্গৰ নে মৰ্ত্যৰ? ঐ, 10টামান মোৰ এটা নাম আছে, ত্ৰিলোচন হৰিনাৰায়ণ কলিতা। নাম ধৰি মাতিবি। এই ইমান দীঘল নাম মুখতেই নুফুটে। তোৰ নাৰদ কাই নামটোৱে ঠিক আছে দে। পিছে আমাৰ ঘৰত বিয়া নহয়, তই হপলা গমেই পোৱা নাই। যাবি আকৌ এপাক, কামে বনে লাগি ভাগি দিবি। বাৰু দে, তয়ো বিজি মানুহ, মোৰো এটা কাম আছে, গতিকে গৈ থাকো। কালি পৰহি ল'ৰা মোক ঠাট্টা কৰিবলৈ আহ। ৰহ, তোৰ সংবাদো দি আছো ঘৰত।
তাহাঁতক বিয়াৰ কামত পুৰা ব্যস্ত যেন পাওঁ। তিলোচন ক'ৰ পৰা ওলালহি হয়? আমাৰ ঘৰত বিয়া, অথচ তই এবাৰো অহা নাই। নাৰতকাই আজিকালি বহুত ব্যস্ত মানুহ পুৰা দিওঁ। ঐ মৰা, মোৰ এটা নাম আছে নহয়, নাম ধৰি মাতিবি। পেহাদক অকলশৰীয়া মানুহ যে, কামে কাজে দিনটো পাৰ হৈ যায়। বোলো আজি সময় অকণ পাওঁতে খবৰ এটা কৰি আহো। ভালেই কৰিলি বুইছ। ইহঁতক অলপমান চাই মেলি দে। মোৰ সেই অকণমান টাউনৰ পৰা আহিব লগা আছে। পেহাদক আপুনি চিন্তাই কৰিব নালাগে, মই আহিলো যেতিয়া চব ফিট ফাট আৰু। ঐ অৰুণ, বিয়াততো সংগীতৰ লগৰ ছোৱালী বহুত আহিব চাগে। মোকো এজনী চাই দিবি। এইখন কৰি মই মৰিলেহে হ'ব। নাই নাই দেই, মই নোৱাৰো। নাৰদ, আজি ইমান দিনৰ মূৰত ক'ৰ পৰা ওলালহি হয়? আইমণি বাপেকৰ গা বেয়া নহয় জানো, তাৰ পৰাই খবৰ এটা কৰি ডাইৰেক্ট ইয়াত উপস্থিত। বিয়া বুলি ঘৰ একেবাৰে ৰৌজাল বৌজাল হৈ আছে। পিছে বিয়াৰ কাম কিমান আগবাঢ়িলে? এই ভাগে আৰু সকলোৰে নিজৰ নিজৰ ভাগে লাগি আছে। পিছে তই আজিহে সময় পালি নে আহিবলে? কামে কাজে ঘূৰি ফুৰো নহয়, আহিবলৈ সময়ে পোৱা নাই। পিছে আজি সেই কথা এটাই মনত খুন্দা মাৰি থকা বাবেহে কওঁ বুলি আহিলো। আচলতে এই মুহূৰ্তত এই কথাবোৰ ক'ব নালাগে, হলেও পাছলৈ একো বেয়া নহওক বুলিয়ে কথাবোৰ কওঁ বুলি ভাবিলো। পেহীও, তহঁতক নিজৰ বুলি ভাবো কাৰণেহে কথাবোৰ কওঁ বুলি ভাবো, বেয়া হলে নাপাবি। হ'ব, তই আগতে কথাটো কচোন। ডাঙৰটো যেন তেন কিবা এটা গতি লাগিলে, এতিয়া ছোৱালীজনীৰো চিন্তা কমিব। পিছে সৰুটোৰো কথা ভাবিব হ'ল। তই কি কৈছ মই ঠিক বুজা নাই, ভালকৈ কচোন। মই পিছে তাৰ মতি গতি বৰ ভাল দেখা নাই। কপৌহোৱাৰ নিৰ্মলা শৰ্মা যে, নিৰ্মলা শৰ্মা? এই মাজৰ চুকৰ আকৌ। এই নিৰ্মলা শৰ্মাৰ একমাত্ৰ সুন্দৰী কন্যা ৰিম জিমৰ লগত। তাৰ আজিকালি বৰ হলি গলি। তাহাঁতক কি চাবি, আবেলি নৈ পাৰত যাবই নোৱাৰি, গোটেইখন বৃন্দাবন কৰি পেলাইছে। যোৱাবাৰ বকলগাঁও ভাওনাত দুইটাকে নজৰ দিছে ৰাইজে, গাঁৱৰ মানুহৰ মুখে মুখে কথা ওলাইছে। গতিকে কিবা এটা বেয়া হোৱাৰ আগতে মই বোলো কথাবোৰ তোক কওঁ। এইটো বয়সত এইবোৰ হয়ে বাৰু, তথাপিও তহঁতৰ ঘৰখনৰ লগত খাপ খাব পৰাটো এটা কথা দেচোন। বাৰু দে, মই গৈ থাকো। পিছে কথাবোৰ তই মই কোৱা বুলি দেৱৰ আগত নকবি। তই কথাবোৰ কৈ ভালেই কৰিলি। মই কিবা এটা হেষ্ট নেষ্ট কৰিব লাগিব। ৰচোন, তই চাহ একাপ খাই যাবি। জ্বলিব। মা, মই অলপ ওলাই যাওঁ দেই। তোৰ লগত মোৰ কথা আছে। কি কথা আছিল কোৱাচোন? ৰিমজিমৰ লগত তোৰ এইবোৰ কি চলি আছে? এইবোৰ কৰাৰ আগতে এবাৰো নাভাবিলি? এটাৰতো সেইবোৰ হলেই, এতিয়া তইও এইবোৰ কৰিবলৈ ওলাইছ। মা, এইবোৰ তোমাক কোনে কৈছে? কোনে কৈছে বাদ দে, যি সুধিছো তাৰ উত্তৰ দে। আগতে কোৱা মানুহজন কোন মই জানিব লাগিব। মই এতিয়া গৈ থাকো। নিৰ্মলা। বাইদেউ, বহুদিনৰ মূৰত আমাৰ ফালে আহিছে, আহকচোন ভিতৰলৈ। বহিবলৈ অহা নাই, দুটামান কথা থকাৰ বাবেহে ইয়ালৈ আহিছো। কি কথা আছে কওকচোন বাইদেউ। তোৰ জীয়েৰক অলপ চম্ভালিবি। মোৰ ল'ৰাক ফুচুলাই ফুচুলাই মোৰ ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখিব নালাগে। আপুনি কি কৈছে মই ঠিক বুজা নাই। নিজৰ ছোৱালী হতুৱাই মোৰ ল'ৰাক ফুচুলাই মোৰ ঘৰৰ লগত মিতি হোৱাৰ সপোন দেখিছে।
এতিয়া আকৌ একো নাজানেই। কথা অলপ ভালকে ক'ব বাইদেউ, আপোনাৰ ঘৰৰ সৈতে মিতি হ'বলৈ মোৰ অলপো ইচ্ছা নাই। চেচ আজি গোটেইখন কুৰুক্ষেত্ৰ হ'ব যেন পাইছো। যিখন ঘৰত জাতিভেদ বৰ্ণভেদ কৰা হয় সেইখন ঘৰৰ সৈতে ময়ো সম্বন্ধ কৰিব নিবিচাৰোঁ। কি ক'লে যি কৈছো সঁচাইটো কৈছো, দেখিছো নহয় ডাঙৰ বোৱাৰীৰ লগত কি হৈ আছে। ৰচোন আপুনি ভিতৰলৈকে নিজৰ ল'ৰাক চম্ভালিব নোৱাৰি লোকৰ ছোৱালীক বদনাম গাব আহে। ঐ মোৰ ল'ৰাৰ কথা তেনেকে নকবি বুজিছ, গাঁৱত নাম আছে তাৰ। আগতে তোৰ লাংপতি জীয়েৰক চম্ভাল। ঐ কি কলি আগতে তই তোৰ লামুৰা গড়টোক এৰাল লগা, লোকৰ বাৰীত জেৱা ভঙা কোনোবা দিনা ঠেং ভঙিব। আৰা চলে ভাঙা মোবাইল আছে দিব। আৰা চলে ঐ আহ ভাল সময়তে ওলাইছহি। এইফালে চুলিয়া চুলি লাগিলেই, যিমান লাগে বুটলি ল'বি আহ। নাই এইবোৰ চেঙত আমি নাই পুচিব। ঐ যা আগতে তইতো দমৰাটোক এৰাল লগাগে, তাৰ পিছত মোক কবি। ঐ তোৰ আগতে জীয়েৰক চম্ভাল বুজিছ, মোৰ ল'ৰাৰ কথা তেনেকে ক'বলৈ নাহিবি। ইমান অকুৰি জাফৰি ক'ব আহিলেও। এই এজনীক জাৰি থৈ আহিছো, মোৰ ল'ৰাক বদনাম গাবলৈ আহে। তই মানে নিৰ্মলাৰ কথা কৈছ। ভালে কৰিলি দে, যেন কুকুৰ তেন টাঙোন। মোক শিকাব নালাগে, চবৰে কথা জনা আছে। এইবাৰহে খেলখন যায় বেটা, মোৰ লগত ধেমালি কৰ। হে প্ৰভু, তোমাৰ কৃপাতে এইখন আৰু। বুজিছ খুৰী, এহেঁতৰ বয়সততো এইবোৰ সাধাৰণ কথা। এই বুলি এনেকৈ ক'ব নাপায় দেই। তেহেঁতৰ টকা পইচা অলপ বেছি হৈছে, এই বুলি এইবোৰ চব অহংকাৰ বুজিছ। তই ঠিকেই কৰিলি, এইবোৰ মানুহৰ লগত মিতিৰালি কৰিব পাৰি নেকি? তাতে আজিকালি সমাজত যিবোৰহে হৈ থাকে, দেখা নাই মিলা প্ৰীতি কমিয়ে গৈছে। মিলা প্ৰীতি থাকিবনো ক'ৰ পৰা? কথা লগাই ফুৰা মানুহ এচাম আছে নহয়। কথাষাৰ মোকেই শুনালি নিয়ক, মোৰনো কি, তহঁতৰ ভালৰ বাবেহে কওঁ। আনৰ ভালৰ কথা চিন্তা কৰিব নালাগে নাৰদকাই, আগে নিজৰ কথা ভাবা। নিজৰটো ঘৰ বাৰী কৰিব নোৱাৰিলে, এতিয়া লোকৰ ঘৰে ঘৰে জুই লগাই ফুৰিছে। এনেকৈ চাহৰ জুতি লৈ কথা লগাই ফুৰা, কেতিয়াবা গিম বাপ্পাকে গৰম এটা ঢালি। খুৰী, মই গৈ থাকো। তইনো বাৰু তাক কেলৈ তেনেকে ক'ব লাগে? ঋষভক এনেকেই ক'ব লাগে। মা মা আৰে সংগীতা, তই খবৰ খাতি নিদিয়াকৈ আহিলি যে? ৰাকেশ ক'ত? ৰাকেশ অহা নাই, মই একেবাৰে গুচি আহিলো। কি? কিন্তু কিয়? কচোন ভালকৈ। কাৰো কথা শুনি কাৰোবাৰ মতে উঠা বহা কৰি চলিব নোৱাৰো, মই মোৰ মতে চলিম, সেইবাবে গুচি আহিলো। ভন্টি, যি হলেও তুমি এনেকৈ অহাটো ভাল নহল নেকি? বৌ, আপুনি মোক শিকাব নালাগে, এইখন মোৰ ঘৰ, ইয়াত মই যেনেকৈ থাকো সেইটো মোৰ কথা। কি হল দেৱ, একদম ৰুদ্ৰমূৰ্তি ধৰি আছ যে? আজি এখন ভাওনা হব বুজিছ। ভাওনা? কি ভাওনা অ? অলপ আজি বেলেগ ধৰণৰ ভাওনা হব। ৰিমঝিম হৰণ আৰু নাৰদ বধ। মানে বুজাই আছো দেৱ, এখন কি কৰিবলৈ ওলাইছ? হে প্ৰভু, বচোৱা। ঐ আহিবি তোক এইফালে, লোকৰ ঘৰে ঘৰে কথা লগাই ফুৰা, ঠেং ভাঙিম।
ৰখি আছে যা। ইমান দেৰি কৰিলা যে? ঘৰত কিমান নাটক কৰি আহিছো মইহে জানো। বাৰু এতিয়া কথাটো কোৱা। আজিৰ পৰা আমি এনেদৰে লগ নকৰো। মানে? গাঁৱৰ মানুহে যিহেতু বদনাম কৰিছে, মই এটা সিদ্ধান্ত লওঁ বুলি ভাবিছো। কি সিদ্ধান্ত? এই বয়সতে হাত কঁপিলে নে? হাত কপা নাই খগেন গাই, গিলাচটোহে লৈছে। বেগ কোন গলি না কি এজনীকে আছ? মই মতা মানুহটো বহি আছো, তই মোলে চা। নহয় খগেন গাই, কোনোবা এজনী পাহৰি লাগিলে সেই চিকিমিকি সন্ধিয়া ভূত চুত হব পাৰে। চিঞৰি নাথাক, যাবলৈ দে। নহয় খগেন গাই, কোনোবা এটা বেগ লৈ গৈছে এইফালে। তই বিয়া পতা নাই, তোৰ ঘৰত ঘৈণী নাই। বিয়া নাপাতিলে আকৌ ঘৈণী থাকিব। যি কৈছে যাবলৈ দে, তোৰ মোক কি আহে যে? নহয় খগেন গাই, চবৰে খবৰ খাতি ৰাখিব লাগে। হ'লেও খেদা খোৱাকে লোকৰ খবৰ ৰাখিব নালাগে আৰু। এই নহয়, তই এইবোৰ লোকৰ ঘৰে ঘৰে কথা লগাই পোৱাতকে কাম এটা নকৰ কিয়? এইটো ভল্টিউবৰ চেনেল এটা খুলি নলও কেলে? ভল্টিউব আকৌ এইবোৰ যে ভিডিঅ' দি আছে। ভ্লগ নে ভ্লগ বনাই? চৰি মই ভুল লাগিছে। কালি পখিলাহঁতে মই ইংৰাজীত ভুল ধৰিছ। হোৱাট ইজ দিছ ন' মাছ অফ ফিছ? ডাঙৰকে খাই পাইছো মই ঘৰত, গম পোৱা নাই? ডেট ইজ ন' ইম্পৰ্টেণ্ট উইদাউট পাৰ্মিশ্যন। যি হ'ল হ'ল আৰু, এতিয়া আৰু চিন্তা কৰি নাথাকিবা, সকলো ঠিক হৈ যাব। ব'লা এতিয়া, বাহিৰত সকলো ৰৈ আছে নহয় তোমাক চাবলৈ। দেউতা, কচোন। মই নিজাকৈ কিবা কাম এটা আৰম্ভ কৰাৰ কথা ভাবিছো। ময়োতো তাকেই কম বুলি ভাবি আছিলো। ঘপককৈ সিদ্ধান্তবোৰ নিজৰ ভাগে ললি। এতিয়া লোকৰ ছোৱালী এগৰাকীক আনি কষ্ট দিবতো নোৱাৰ, গতিকে কিবা নিজৰ ব্যৱস্থা এটা কৰ। তাকেই, পিছে নিজৰ কিবা এটা কৰিবলৈ মোৰ হাতত 1 টকাও নাই। এতিয়া হঠাতে কাম এটানো ক'ত পাম? তুমি মোক অলপ টকাৰ যোগাৰ কৰি দিব পাৰিবানে? তইতো জানই মোৰ ওচৰত টকা জমা নাথাকে, সকলোবোৰ তোৰ মাৰাৰ ওচৰতে জমা থাকে। গতিকে মোতকৈ বেছি মাৰাৰ লগত পাতিলেহে ভাল। বাৰু দিয়া, মই মাৰ লগত পাতিম। মা, মা, ক। মই কিবা এটা কাম আৰম্ভ কৰাৰ কথা ভাবিছোঁ। মোক অলপমান টকাৰ দৰকাৰ হৈছিল। মোৰ কথা নাভাবি তই অকলে ইমান ডাঙৰ সিদ্ধান্ত ল'ব পৰা হলি যেতিয়া, এতিয়া মোৰ ওচৰত কিয় হাত পাতিব লগা হ'ল? মই 1 টকাও দিবলৈ নাই।
খুৰা দেৱে পঠালে হয়, পিছে খুন্দিয়াই দিয়ে বুলিও ভয় নহয়, যিজনীহে এজনী। বৰ ডেঞ্জাৰ্ছ কামবোৰ দি দিয়ে দেই। দে দুধ পিয়াহেতো দৰনা কিয়া। নুখুন্দিয়াবি দেই, নুখুন্দিয়াবি অ। এই মোৰ আৰু এইখন ঘৰত থাকিবলৈ মন নোযোৱা হৈ গৈছে। এই বয়সত ঘৰ এৰি কলৈনো যাবা হয়? ডাঙৰটোকতো নিজৰ মতে গতি লগাব নোৱাৰিলোৱে, এতিয়া সৰুটোকো হাতৰ মুঠিৰ পৰা হেৰুৱাব লগা হ'ল। হেৰা, সকলোবিলাক তুমি ভবাৰ দৰে হ'ব বুলি কিয় ভাবি ললা? অমিতৰ বাবে লোৱা মোৰেই সিদ্ধান্ত কেতিয়াও ভুল হোৱা নাই বুলি ভাবো। বন্ধু হল বুলিয়ে কি দৰকাৰ আছিল নিজ জাতিয়ে ঘৰৰ লগত মিতিৰ কৰিবলৈ? এতিয়া সমাজৰ আগত মুখ উলিয়াব নোৱাৰা হলো। খুৰা দেউ, বাগানৰ পৰা বাহি বাহি গৰু লৰাই থৈছো দেই। বাৰু দে, তই যা ভাতকেইটা খাই লবি। ইয়াক কলো হয়, ই বাৰু কি গৰু লৰালে? মোৰ সন্দেহে হৈছে, মই চাই অহাই ভাল হ'ব। আৰে, ই কি গৰু লৰালে হয়? গৰুচোন একে জেগাত। ইয়াক সুধিবহে লাগিব ৰ। অৰুণ, অৰুণ, অৰুণ ঐ, মাতিছিলা খুৰা দেউ? তই বাৰু কি গৰু লৰালি ঐ? কেলে? মইতো নেগুৰ দৈ 4 পাকমান লৰাই থৈ আহিছো। কি? খালি? নাই খোৱা, খামহে। কি? ভাত। মা, অ মা, বৌ, ৰিমঝিম। বৌ, এয়া লোৱা। তোমাৰ পৰা লোৱা টকাৰে খেতি কৰি পোৱা প্ৰথম উপাৰ্জনৰ এটা সৰু উপহাৰ। হয় নেকি? কথাটো শুনি বৰ ভাল লাগিলে। পিছে এইবিলাক ননা হলেও হয়। মা, এয়া চোৱা তোমালৈ মই কি আনিছো। মোক কিয় দিছ এইবোৰ? যাৰ পৰা টকালৈ কাম কৰিছিলি তাক দিলেই হ'ল। হেৰা, আমি এপাক কপোহাৰ পৰা আহোঁগে ব'লা। মায়েও মাতিয়ে আছিলে, এপাক গৈ আহিলে ভাল হ'ব। মা, অ মা, বৌ, অ বৌ, কি হলো? ইমান চিঞৰ বাখৰ কৰি আহিছ যে? সকলো শেষ কৰি দিলে মা, সকলো শেষ কৰি দিলে। কি শেষ হ'ল? কি হৈছে বুজাই নকওঁ কিয়? খেতিত বান্দৰ সোমাই সকলো শেষ কৰি দিলে। কি? অৰুণ ক'ত আছিলে? সি থাকোতে কেনেকৈ সোমাল? তাৰ মাকৰ অসুখ, ৰাতিয়ে মেডিকেললৈ যাবলগীয়া হ'ল। ৰাতিপুৱা বান্দৰ সোমাই সকলো শেষ কৰি দিলে। নাজানো আৰু দেই, ঘৰখনত আৰু কি কি হবলৈ বাকী আছে। হেৰি, শুনিছেনে? ঘৰখনত আৰু কি কি হবলৈ বাকী আছে? কিয়? আকৌ কি হ'ল? দেৱজিতৰ খেতিত বান্দৰ সোমাই গোটেই খেতি নষ্ট কৰি দিলে। চেহ, ল'ৰাটো বৰ কষ্ট আৰু হেঁপাহেৰে আগবাঢ়ি গৈছিল। পিছে এতিয়া তাৰ মন ভাগি নগলেই হ'ল। মইতো আপোনাক আগতেই কৈছিলো, ঘৰখনত কিবা এটা নহয় কিবা এটা লাগিছে। কিছুমান মানুহ ঘৰখনত অহাৰ পৰা কিবা খেলি মেলি হৈছে। হেৰা, কিনো অন্ধবিশ্বাসবোৰ ভাবি থাকা হে। বান্দৰে খেতি নষ্ট কৰিছে, ইয়াত তাইৰ কি দুখ? মানুহবোৰে হাবি নষ্ট কৰিছে, সিহঁতৰ খাদ্য নাটনি হৈছে, সেইবাবে ওলাই আহিছে। যি হব লগা আছিল হৈ গল। পিছে এতিয়া তাৰ সমাধান কৰাৰ কথাহে চিন্তা কৰিব লাগে। বাৰু ৰবা, মই তাৰ ওচৰৰ পৰা আহোঁ। আপুনিনো মোৰ কথা ক'ত শুনিব? আপোনাক কৈ একো লাভেই নাই। ঘৰখনত মোৰ একো গুৰুত্বই নাইকিয়া হৈছে। দেউতা, মই যাবলৈ ওলালো। ভালকৈ যাবি, নতুন ঠাই, নতুন মানুহ লগ পাবি, গতিকে অকমান সাৱধানে চলিবি। মা, ভালকৈ যাবি। ট্ৰেইনত উঠি ফোন কৰিবি, যি টি বস্তুবোৰ নাখাবি। ৰিমঝিম, মই গৈ থাকো।
ভালকৈ যাব, ফোন কৰি থাকিব। চিন্তা নকৰিবা, মই সোনকালে উভতিবলৈ চাম। ঐ দেৱেশ্বৰ, অলপ লাহে লাহে চলাবি, উৰুৱাই নিনিবি। হ'ব কাদু। হেল্ল', ৰূপম ক'ত আছা তুমি? দাদা ক'ত আছে জানা নেকি? ইমান দেৰি হ'ল, অহাও নাই, মোৰ কলৰো উত্তৰ দিয়া নাই। দাদাৰ কি কি হৈছে দাদাৰ? ৰূপম, নোকোৱা কিয়? দাদাৰ কি হৈছে? দাদাৰ এক্সিডেণ্ট হৈছে। কি? এইবোৰ চব আপোনাৰ কাৰণেই হৈছে। ঘৰখনত অমংগলীয়া মানুহ কিছুমান চপাই লৈছে। এতিয়া মোৰ ল'ৰাটোকো মোৰ পৰা কাঢ়ি লৈ গ'ল। নহব, মই আৰু তাইক কোনো কাৰণতে এইখন ঘৰত থাকিবলৈ নিদিওঁ। মা কি হ'ল নকলা যে? তই সেইবোৰ জানিব নালাগে, সোনকালে ভাত খাই স্কুললৈ যা। নোৱাৰি আৰু দেই গৰমত। অৰুণ, বহিছ? কাইটি কেতিয়া আহিলা? টাউনত থাকি গোটেইটো টাউনীয়া হৈ গলা দেই। সময়ৰ লগত পৰিৱৰ্তন, বুজিছ? সময়ৰ লগত পৰিৱৰ্তন। পিছে তোৰ খবৰ ক? নকবি আৰু, বুজিছ? আছো আৰু ডিঙিটোতে মূৰটো লগাই। এই বাগানৰ নতুন বেৰা লগোৱা কাম চলি আছে যে, তাকেই কৰি থাকোতে গৰমটোৱে যিটোহে সোপা মাৰি ধৰিলে, মই বোলো এই অকমান অক্সিজেনকে লৈ লওঁ। সেইটো কথা। বাকী এই পেহীহঁতৰ খবৰ কি কচোন? আছে আৰু যেন তেন। ঐ কাইটি, তই এটা কথা কচোন। কি কথাও? খুৰাদেউ আৰু ডাঙৰ দাদা নোহোৱাৰ পৰা তই যে আমাৰ ফালে এপাকো নমৰা হলি। নতুন কাম এটা পাইছো যেতিয়া তাতে নিজকে ব্যস্ত কৰি ৰাখিছো। আৰু পেহাদৰ নোহোৱাৰ পৰা মোৰ তালে একেবাৰে যাবলৈ মন গ'ল। সঁচা কব গলে সকলোবোৰ মোৰ পৰাই হ'ল নিচিনা লাগে। যিমান যি হলেও পেহাদে বৰ মৰম কৰিছিলে। পিছে তেওঁক ক্ষমা এটা খুজিবলৈও নাপালো। এতিয়া ঘৰখনত যিবোৰহে হৈ আছে, পেহাদৰ আত্মাই চাগে দেখি বৰ কষ্ট পাইছো। মোৰো কেতিয়াবা সেইখন ঘৰ এৰি মাজে মাজে কৰবাত গুচি যাবলৈহে মন যায়। পিছে খুৰাদেউৰ স্মৃতিসমূহ সেইখন ঘৰত জড়িত হৈ আছে কাৰণেহে আছো। নহলে এই ৰাজৰাণীৰ কঠোৰ শাসন সহি থাকিব নোৱাৰি দেই, বুজিছ? একদম কেঁকুৰাই চেপা দিছে। পিছে মানুহটো এখন্তেক জিৰাওহে। ঐ অৰুণ, এইটো কৰচোন। ঐ অৰুণ, সেইটো কৰচোন। একদম শান্তি নাইকিয়া কৰি দিছে। মানুহটোক কিবা মেচিন বুলিয়ে ভাবে নেকি? এজনীতো ঘূৰি আহিল যি আহিল, উভতি যোৱাৰ নামেই নোলোৱা হল। ইফালে এজনে সেই বেংগলত চাকৰি কৰি ঘৰলৈ আহিবলৈ বাদেই দিলে। এতিয়া ঘৰখনত মতা মানুহ বুলিবলৈ মইহে আৰু। সেইকাৰণে এতিয়া এই খেতিৰ পৰা আদি কৰি ঘৰৰ সমস্ত দায়িত্বৰ বোজা এই অভাজনৰ মূৰৰ ওপৰত। বাৰু কাইটি, তই ৰ, মই এই বাঁহডাল লৈ আহোঁগে। আজিৰ ভিতৰতে জেওৰা ভেটি নহলে খাব কলিজা।
বাৰু দে যা যা ইহঁতৰ ঘৰখনৰো কিবা এটা ছেটেলমেণ্ট কৰিব পৰা হ'লে ময়ে কিবা এটা উপায় উলিয়াব লাগিব